दिनै खुंगा 143 सान्थाल कल'नि गायसनथाय सान फालिदों। गसाइगाव महकुमानि सिङाव थानाय खान्थालगुरि गेवलां गेलेग्रा फोथाराव गासै साननैनि हाबाफारिजों खुंफुंनाय जायो खुंगा 143 सान्थाल कल'नि गायसनथाय सान। दिनै बे फालिथायनि जोबथा साननि हाबाफारियावनो बाहागो लायो बिटिआरनि मावफुं सोद्रोमा विल्सन हासदाया। मावफुं सोद्रोमा हासदाया खुंगा 143 सान्थाल कल'नि गायसनथाय साननि लोब्बायै खौरांगिरिनि सिगाङाव माखासे बाथ्राखौ बुंथियो। এতিয়া ক'বলৈ গ'লে ঠিক আছে সাঁওতাল জনগোষ্ঠীৰ কাৰণে কৰা হৈছিলে মাজত সেইখন ট্ৰাইবেল বেল্ট ব্লকত কৰা হ'ল আৰু সেই হিচাপে যিসকল ট্ৰাইবেল মানুহ বা যিবিলাক প্ৰটেক্টেড ক্লাছৰ মানুহ তেখেতসকলৰ কাৰণে সংৰক্ষিত কৰা হৈছে কিন্তু এতিয়াতো কথাটো হৈছে যে বহুত ধৰণৰ বেপাৰ বাণিজ্যৰ কথা আহি যায় এটা জেগাত সেইকাৰণে বিশেষকৈ বেপাৰ জনগোষ্ঠীৰ বিভিন্ন জনগোষ্ঠীৰ মানুহ যিসকলে বেপাৰ বাণিজ্যত ইণ্টাৰেষ্ট আছে তেখেতসকলে ইয়াত জেগা মানে তেখেতসকলৰ দখলত আছে বা তেখেতসকলে আৰু সেই হিচাপে ইয়াত যিটো মানে আমি ক'বলৈ গ'লে শ্ৰীৰামপুৰ যিটো বজাৰ এৰিয়াত যিহেতু চাওতাল জনগোষ্ঠীৰ পৰা তেনেকুৱা বিজনেছমেন উইমেন নাই তো এটা যিহেতু বজাৰ লাগে তো সেই হিচাপত তেখেতসকলে ইয়াত আহিছে মই ভাবোঁ যে এটা আমাৰ কাৰণে মানে এটা অন্তৰ্গাঁথনি এটা হৈ গৈছে ইয়াত চাওতাল যিটো মানে আমি নিবিচাৰিলেও একচেপ্ট কৰাটো উচিত কাৰণ নহ'লে বেপাৰ বাণিজ্যত বা সামগ্ৰী লাগে ক'ৰ পৰা পাব এই জনগোষ্ঠীয়ে যিহেতু সেইটো মানে ৰাস্তাত আগুৱাই যাব পৰা নাই তেনেকুৱা ধৰণৰ জনগোষ্ঠীৰ বা যিবিলাকে বেপাৰ বাণিজ্যত লাগি আছে তেনেকুৱা দৰকাৰ আছে আৰু মই ভাবোঁ যে বেদখলটো হোৱা নাই কাৰণ নামবিলাক যিটো যাৰ নামত থাকিব লাগে সিহঁতৰ নামতে আছে এতিয়া কিবা এটা আণ্ডাৰষ্টেণ্ডিং মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত থাকি আছে কিন্তু যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি জানো যে আমাৰ ক্লাছ বা ট্ৰাইবেল মানুহ এইটো কিনা বেচাটো নহয় অফিচিয়েল ৰেকৰ্ডত মই ভাবোঁ যে বেদখলটো পোৱা নাই কাৰণ অফিচিয়েলি তেখেতসকলে কেতিয়াও মানে বেআইনীভাৱে ইলিগেলিভাৱে কাকবা বেলেগৰ নামত কৰি দিব নোৱাৰে যিহেতু আইনেই এলাউ নকৰে তো সেইটো মই সেইকাৰণে কওঁ যে বেদখল হিচাপত নাই হয়তো মানে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত এটা আছে প্ৰাক্তন শ্ৰীৰাম টুডু ডাঙৰীয়াই গোটেইখিনি হিষ্ট্ৰী আমাৰ তেখেতে দাঙি ধৰিলে এটা ডাঙৰ দীঘল এটা হিষ্ট্ৰী আছে যে আমাৰ আমাৰ এটা চাওতাল বিদ্ৰোহ হৈছিল আৰু চাওতাল বিদ্ৰোহটো 1855 পৰা আৰম্ভ কৰা হৈছিলে সিদ্ধৌ মুৰ্মু আৰু কানহু মুৰ্মুৰ নেতৃত্বত এতিয়া তেখেতসকলে ইমান ভাল অৰ্গেনাইজ কৰিছিলে সকলো মানে জাতি জনগোষ্ঠীত মানে আমাৰ চাওতাল জনগোষ্ঠীৰ মানুহক যে ব্ৰিটিছসকলে যিবিলাকে শাসন কৰি আছিলে আৰু যিবিলাক জমিনদাৰ আছিলে তো তেখেতসকলৰ এগেইনষ্টত আছিলে তো ইমান ধুনীয়াকৈ সংগঠিত কৰিছিলে যে তেখেতসকলে ভয় খাই গৈছিলে যে এইবিলাক মানুহ যদি একেলগত তেনেকুৱা থাকে আমি আমাৰ ৰাজত্ব কৰাটো বা আমাৰ শাসন চলোৱাটো বহুত প্ৰব্লেম হ'ব সেই ধৰণে তাৰ পৰা কি ধৰণে তেখেতসকলক উইক কৰা যাব কমজোৰ কৰা যাব সেই প্লান বা পৰিকল্পনা তেখেতসকলে কৰিলে সেই হিচাপে তেখেতসকলে বিভিন্ন মানুহক দায়িত্ব দিলে যে এই জনগোষ্ঠীৰ মানুহক বিভিন্ন জেগাত যাতে আপোনালোকে লৈ যায় তাৰ ভিতৰত ভাৰতবৰ্ষৰে বিভিন্ন জেগাত লৈ যোৱাৰ এটা পৰিকল্পনা চলিল ভাৰতবৰ্ষৰ বাহিৰতো লৈ যোৱাৰ এটা পৰিকল্পনা চলিছে আৰু বিশেষকৈ অষ্ট্ৰেলিয়াৰ লগতো এটা কথা চলি আছিলে যে অষ্ট্ৰেলিয়াত লৈ যাব বুলি কিন্তু লাষ্টত অসমৰ পৰা এটা মেছেজ পালে তেখেতসকলে যে এটা জেগা আছে লখিমপুৰৰ কথা কৈছিলে প্ৰথমত তাৰপিছত এই আমাৰ কোকৰাঝাৰ জিলাৰ কথা কৈছিলে সেই হিচাপে মানে এইখন জেগাটো তেখেতসকলে চাইছিলে যে এইটো যথেষ্ট ভাল জেগা হয় সেই হিচাপে ফাইনেলি তেখেতসকলে সিদ্ধান্ত ল'লে যে এটা গ্ৰুপক তেখেতসকলে এইখন জেগাত লৈ আহি এতিয়া আমাৰ মেইন অফিচবিলাক আছিলে তেখেতসকলক লৈ আনি আমাৰ প্ৰথম যিটো গাঁও ঠাকুৰপুৰ সেইটো এষ্টাব্লিছ কৰা হৈছিলে স্থাপন কৰা হৈছিলে আৰু তাতে এটা ফাউণ্ডেশ্যন ষ্টনো আছে আপোনালোকে তাতে চাব এটা ষ্টনো আছে ফাউণ্ডেশ্যন ষ্টন তো সেইটো হৈছে 1881 তো তেতিয়া মানে আনিকিনি ইয়াত মানে চাওতাল কলনীখন স্থাপনা কৰিছিলে কিন্তু আমাৰ চাওতাল জনগোষ্ঠীৰ সেইকাৰণে মই কওঁ যে দুটা ইতিহাস আছে মই যিকোনো মিটিঙতেই কওঁ এটা ইতিহাস আছে যিটো প্ৰমাণ কৰে যে চাওতাল জনগোষ্ঠী অসমত আগৰ পৰাই বসবাস কৰিছিলে এটা হৈছিলে যে চাওতাল জনগোষ্ঠীক কমজোৰ কৰাৰ কাৰণে এটা গ্ৰুপক ইয়াত পোষ্ট কৰি অনা হৈছিলে ইয়াত কোনো মাইগ্ৰেট নিজৰ ইচ্ছাত কোনেও মাইগ্ৰেট কৰি ইয়াত অহা নাই বা তেনেকুৱা ধৰণৰ মানে নিজৰ ইচ্ছা অহা নাই তো এইটো হৈছে মেইন ষ্টৰী বা ব্ৰিফলি যিটো ক'বলৈ গ'লে এইটো হৈছে এইখন অনুষ্ঠান হৈছে যে আমাৰ চাওতাল কলনী ফাউণ্ডেশ্যন ডে আজি 8 ফেব্ৰুৱাৰী প্ৰত্যেক বছৰ পালন কৰা হয় আৰু এইবাৰ 143rd ফাউণ্ডেশ্যন ডে হয় আৰু ইয়াৰ লগতে সংগতি ৰাখি আমি যোৱাবাৰৰ পৰা চান্তাল কলনী এটা ফেষ্টিভেল আৰম্ভ কৰিছিলোঁ
এইখনকৈ এইবাৰ কোলাবৰেট কৰা হ'ল দুদিনীয়া কাৰ্যসূচীৰে 7 ফেব্ৰুৱাৰী আৰু 8 ফেব্ৰুৱাৰী চান্তাল কলনী ইউথ ফেষ্টিভেল আৰু চান্তাল কলনী ফাউণ্ডেশ্যন ডে এই দুটা প্ৰগ্ৰাম চলি আছে যোৱাকালি যিটো প্ৰগ্ৰাম আৰম্ভ হ'ল সেইটো আমি মাৰাথন ষ্টাৰ্ট কৰিছিলোঁ ৰাতিপুৱা 5টাৰ পৰা আৰু বিভিন্ন স্পৰ্টছ ইভেণ্টছ চলিলে বিভিন্ন ধৰণৰ কম্পিটিশ্যন চলিলে আমি আৰু আজিৰ মেইনলি ফাউণ্ডেশ্যন ডে ৰিলেটেড প্ৰগ্ৰাম ৰাতিপুৱাৰ পৰা চলি আছে অপেন ছেশ্যন চলি আছে ইয়াত আমাৰ বিদ্যাৰ প্ৰধান প্ৰমোদ বড়ো উপস্থিত হ'ব